কৈছিলি নাহিলি কিয়? বিহুচোন গ'লে দেখোন। কেতিয়া আহিবি ন? হয় নেকি? তই কি আজি আহিবি? আৰু কোন কোন আহিব ন? কোন টুকটুক আহিব? তই অহা কথা গম পালে ভিনদৌয়ে যে বৰ ভাল পাব। এতিয়া তই ফোনটো ৰাখচোন দেই, সোনকালে আহিবি। মই ভিনদৌক কথাটো কওঁগে। হেৰি শুনিছে? আলহী হৈ আহিম এদিন তোমাক চাবলৈ, দৰা সাজি আহিম এদিন তোমাক নিবলৈ, আয়তীয়ে উৰুলিৰে বহাব কাষত, সমনীয়াই জোকাবহি আহি ওচৰত, সেইদিনা হেৰি শুনিছে? এই বুঢ়া বয়সত আপোনাৰ কিহৰ পৰগতি লৈছে ন? কি হ'ল ভদ্ৰেশ্বৰী? ইমান গুলি অহা দি আহিছা যে, লটাৰীত কি টকা লাগিল নেকি? একো টকা চকা লগা নাই। হেৰি শুনিছে? আজি আমাৰ ভণ্টি আহিব নহয়। তাৰ ঘৰত যে একো এটা নাই। আপুনি যেন তেনে বজাৰৰ পৰা কিবা এটা আনকে যাওক, মাছ মাংস কিবা এটা গোটাওক, নহ'লে বৰ লাজ লাগিব নহয় ভাত সাজ দিবলৈ। কি কোৱা হে? ভণ্টি আহিছে নেকি? আৰু কোন আহিব ন? ৰ'বা, বজাৰৰ পৰা কিবা এটা আনিবগৈ লাগিব তেতিয়াহ'লে। তুমি কাম এটা কৰাচোন, মোক মোনাখন গোটাই দিয়া। মই ঘপককৈ বজাৰৰ পৰা আহোঁগৈ, কিবা এটা লৈ আহোঁগৈ হাততে। চক বজাৰৰ পৰা কিবা এটা লৈ আনকে। মোনাখন এই চাইকেলতে ওলমাই থোৱা আছে। আপুনি লৈ পেলাই সোনকালে আহকে দেই, ভণ্টিহঁত পাবহি এতিয়া। ঠিক আছে, মই বজাৰৰ পৰা কিবা এটা লৈ আনোগৈ, মাছ মাংস। এই চাইকেলখনত পম আছে নাই জানো? এই কণ্টিলটোৱে একদম গোটেই চাইকেলখনৰ জ্বৰ উঠাই দিছে দেই। চক কিবা এটা লৈ আনকে সোনকালে। কণ্টিলো, তই উঠিলি নে নাই? কণ্টিলো, তোৰ এতিয়ালৈকে উঠিব হোৱা নাই ন? বিচনাত বহি বহি গানৰ ৰাগ টানি আছো। পায়েৰে এজনী ৰাতিপুৱা শুই উঠি কলেজ গ'ল। তোৰ এতিয়ালৈকে উঠিব হোৱা নাই। উঠ 8টা বাজিছেহে। উঠিম আৰু। তুমি হেৰি কৰা, চাহটোকে ঠিক কৰা, মই উঠিছো আৰু। সোনকালে উঠ আকৌ। টুকটুকত আহিব নহয় আজি। অলপ পিছত পাবহিয়ে। কি আজি টুকটুকত আহিব নেকি আমাৰ ঘৰলৈ? টুকটুকত আহিব আজি। লগত মাহীও আহিব। মজা হ'ব, আমি যে বহুত খেলিব পাৰিম। খেলিবি। যিমান মন যায় তিমান খেলিবি। এতিয়া মুখখন ধুই ল'বি যা, মই চাহ বনাইছো, তাৰপিছত খাবিহি। আজি টুকটুক আহিব, মজা লাগিব। ভদ্ৰেশ্বৰী, কি কৰি আছা হয়? এই মই বজাৰৰ পৰা পালোহিয়ে। ভিতৰতে সোমাই তোমালোকে কি কৰি থাকা জানো? বৰ চিঞৰি থাকিব লাগে দেই তোমালোকক। কিহৰ ইমান টেটুফলা চিঞৰ দিছেহি হয়? মাছ মাংস দুইটাই আনিলেচোন, এটা অনাহঁত নহয়। এই দুইটাকে লৈ আনিলো বাপেকে। ভণ্টিহঁত আহিছে বুলি আনিলো আৰু। হেৰি, তুমি ভালকে বনাবা দেই। একদম পুৰা আজি টকচি খাব লাগিব আৰু। হ'ব, এনেও আপুনি টকচিয়ে খায়। হেৰি নহয়, ইমান সোনকালে বজাৰৰ পৰা পালেহি যে আপুনি আহি? এই সাউতকে গ'লো আৰু সাউতকে পাই গ'লোহি আহি। এই হেৰি নহয়, ভণ্টিহঁত পালেহিয়ে নেকি? নাই পোৱাহি ভণ্টিহঁত। অলপ পিছতে পাবহি চাগে। পিছে হেৰি নহয়, আপুনি যে এই মাছ আৰু কুকুৰাটো কাটি কৰি নানিলে, এই ঘৰত কোনে কাটিব? চব কামবিলাক ঘৰলৈ লৈ আনিব, ঘৰত জঞ্জাল কৰিবহি। হয়তো কথাটো। মই ভাবিবলৈকে নহ'ল। এই ভণ্টিহঁত আহিছে বুলি আৰু ফূৰ্তিতে ঘপককে কিনি ঘপককে গুচি আহিলো নহয়। হেৰি কৰোঁ ৰ'বা, এই আমাৰ বলেশ্বৰকে কওঁগে, তাকে এইটো কাটি দিবলৈ কওঁগে। সেইটোকে কৰকে। বলেশ্বৰৰ ওচৰতে কাটি কুটি চফা কৰি লৈ আনকে। আৰু বলেশ্বৰক ক'বচোন আজি ভাত সাজ তাক ইয়াতে খাবলৈ। ঠিক আছে, মই সেইটোকে কৰোঁ। ৰ'বা, এই বলেশ্বৰক মই মাতি আনোগৈ, আমাৰ ঘৰতে ইয়াক এই মাছটো আৰু কুকুৰাটো কাটি দিয়কহি। পাপা, বজাৰৰ পৰা মোলৈ কি আনিলা? মোৰ যে কেঁচা চানা খাবলৈ খুব মন গৈ আছিলে। তুমি নানিলা নেকি ন? অকল খাওঁ কৰি থাক। দেখা নাই এইটো কিমান ডাঙৰ ৰৌ মাছ আনিছো, লগতে এটা লোকেল মুৰ্গীও আনিছো। মাৰে ৰান্ধি দিব, তাকে খাবি দুখ চাই। পাপা, মই কেঁচা চানা খাম বুলি ভাবিছিলো, তুমি নানিলা মোলৈ। হ'ব দে কণ্টিলো, তই দুখ নকৰিবি। মই মাছ মাংস দুইটা বনাই দিম, তই টুকটুক এটা লগতে খাবি দেই। অ'কে মা। হেৰি, আপুনি মাছ মাংস দুটা হাততে লৈ থাকিবনে? নে থ'বগে? থওঁগে। ব'লা, হেৰি কৰে, তুমি মোক চাহ একাপ বনাই দিয়া, আৰু চাহ কাপ খাই পেলাই মই সেই বলেশ্বৰক মাতি আনোগৈ। আহক। ব'লা, চাহ একাপ কৰি দিয়াগে মোক।